বানপানী দেখিছা বানপানী নহয় কোনেও বানপানী দেখা নাই এও বানপানী আহে বাৰিষা আৰু তহঁতৰ দৰে মানুহবিলাক যাওক উৰা জাহাজত মটৰ গাড়ীত উঠি এও তহঁতে আকৌ বানপানী দেখিবি কেনেকৈ হা শুনিছ তাকেই কওঁ মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন এজনী ছোৱালীৰ নাম আছিল গৌৰী মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো ৰতন সকলোবিলাক বানপানী উঠি গ'ল লেৰাত ভুজিবলৈ মই আজিও জীয়াই আছো কি কৰিম মৰিও যাব নোৱাৰো জীয়াই পিছতো আৰু এদিনাখন মই আলিবাটৰ দাঁতিত বহি আছো এনেকুৱাতে এজন ডাঙৰ মানুহে আহি মই এই পাগলী বুলি ভাবি এই তেজপুৰ কপালা ফাটকত সোমোৱাই থ'লে তাত থাকিতো ভালেই পাইছিলো খাইছিলো শুনিছিলো বন কৰিছিলো কিন্তু কি হ'ব কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি তিনিদিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে আৰু মই বহি আছো এনেকুৱাতে এটা বেয়া বুদ্ধিয়ে মোৰ মগজুত ক্ৰিয়া কৰিলে মই সেই কালি বুলি ভাব বুজিলো মই তিনিদিন ধৰি একো এটা খোৱা নাই নহয় কিবা এটা সাহায্য কৰক মোৰ সকলোবিলাক উঠি গ'ল গৃহত মোৰ নাতি বোৱাৰী সকলোবিলাক বানপানীত উঠি গ'ল টাকা দিয়ক কিবা এটা সাহায্য কৰক দিয়ক টাকা দিয়ক দিয়ক চকু মেলি চাই দেখো পইচাটো নহয়